BPF দলৰ ৱৰ্কশ্বপ হৈছে। এই ৱৰ্কশ্বপত আমাৰ প্ৰাইমাৰী লেভেলৰ পৰা ডিষ্ট্ৰিক্ট লেভেলৰ পৰা বা ব্লক লেভেলৰ পৰা যিমান কৰ্মী আছে সকলোৱে আহিছে আৰু মই খুব ভাল লাগিছে। মুঠতে BPF দল গোসাইগাঁও জিলা হিচাপে মজবুতি আছে, একো হোৱা নাই। আৰু আমি আজিৰ দিনত প্ৰমোদ বৰাই যিটো কাম কৰি আছে সেইবিলাক কথা আমি জনাই দিছোঁ যে প্ৰমোদ বৰাই টোটেলি ফেইলাৰ হৈছে BTC চলোৱাটো। আজি গ্ৰেড 3 আৰু গ্ৰেড 4 যিটো চাকৰি দিয়াৰ যিটো ক্ষমতা আছিল BTCয়ে সেইটোকো সি দিছপুৰত গঠাই দিলে। আৰু আমি অপ'জ কৰিছোঁ যে 16টা ডিপাৰ্টমেণ্টটো সি আগতে দিলে। আমি অপ'জ কৰিছোঁ প্ৰমোদ বৰাই যিটো ইভেকশ্যন কৰাৰ যিটো সিদ্ধান্ত লৈছে সেইটো আমি কেতিয়াও ছাপৰ্ট কৰিব নোৱাৰে। 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে সবেই BTCৰ মানুহ, মুছলিম হওক, বেংগলী হওক, আদিবাসী হওক বা ৰাজবংশী হওক বা গাৰো, বড়ো যিমান জাতি জনগোষ্ঠী আছে বা হিন্দীভাষী, নাথ, যোগী, সূত্ৰধৰ সবেই। আৰু প্ৰমোদ বৰাই যিটো গাঁও কৰ্তনৰ কথা কৈ আছে সেইটো একচুৱেলি অনাবড়োসকলক বা জেনেৰেল মানুহসকলক মাইনৰিটি কৰি পেলাই শেষ কৰাৰ এইটো এটা ষড়যন্ত্ৰ বুলি আমি ক'ব পাৰোঁ। যিহেতু এই বৰ্ডাৰ অঞ্চলত যিখিনি ৰাজবংশী এৰিয়া বা মুছলিম এৰিয়া বা আদিবাসী এৰিয়া বা এইবিলাক অসমীয়া বা এইসকলক কাটি লৈ যাই পেলাই ভিতৰত থকা অসমীয়া, ৰাজবংশী বা বেংগলী বা মুছলিম ইহঁতক যাতে একো গুৰুত্ব নাপায় ভৱিষ্যত, এতিয়াতো খুব গুৰুত্ব পাই আছে, ভৱিষ্যত যাতে একো গুৰুত্ব নাপায় এই কাৰণে এই জেনেৰেল মানুহসকলক ডমিনেট কৰি পেলাই চেছ কৰিবৰ কাৰণে এটা ষড়যন্ত্ৰ এই প্ৰমোদ বড়োৰ। সেইটো কাৰণে আমি গাঁও কৰ্তনটো কেতিয়াও ছাপৰ্ট কৰিব নোৱাৰে। এই বৰ্ডাৰ অঞ্চলত যিবিলাক অসমীয়া, ৰাজবংশী সেইবিলাক যদি যায়, সেইবিলাক গাঁৱটো যদি কৰ্তন কৰি দিয়ে তেতিয়াহ'লেতো ভিতৰত থকাবিলাক মাইনৰিটি হ'ব। প্ৰমোদ বড়োৰ বুদ্ধি সেইটোৱেই যে সিহঁতক চেছ কৰাৰ এটা ষড়যন্ত্ৰ। মুছলিম হওক, ৰাজবংশী হওক বা আদিবাসী হওক বা বেংগলী হওক বা অসমীয়া বা গোৰ্খা যিখিনি জাতি জনগোষ্ঠী আছে ইহঁতক মাইনৰিটি কৰাই পেলাই চেছ কৰাৰ এটা ষড়যন্ত্ৰহে এই প্ৰমোদ বড়োৰ গাঁও কৰ্তনৰ পলিচিটো। এইটো সেইকাৰণে আমি BPF কেতিয়াও ছাপৰ্ট কৰিব নোৱাৰোঁ। বিৰোধী দল যিখিনি ৰ'ল ল'ব লাগে যোৱা এছেম্বলিৰ পৰা আমি আৰম্ভ কৰিছোঁ। আগত হয় দুবাৰ এছেম্বলি আমি ফেইলাৰ কৰিছোঁ, আমি এই দুবাৰ এছেম্বলিত আমি বহা নাছিলোঁ, এইবাৰ কিন্তু আৰম্ভ কৰিছোঁ। মুঠতে বিৰোধী দল হিচাপে আমি যিখিনি কৰ্তব্য পালন কৰিব লাগে এইটো আমি পালন কৰি যাম। আৰু প্ৰমোদ বড়োই আজিৰ দিনত যিখিনি ভুল কাম কৰি আছে বিৰাট মিছা কথা কয়, এছেম্বলিতে মিছা কথা কয়, এছেম্বলিতে মিছা কথা কয়। যিটো গেষ্ট হাউচ বিক্ৰী কৰি পেলাই খাব বিচাৰিছিল, আমাৰ বিৰোধী দলৰ পৰা কুৱেশ্যন যদি নকৰিলে হয় এই গেষ্ট হাউচটো সি বিক্ৰী কৰিলে হয়। আৰু এনেকুৱা মুঠতে বিৰাট মিছলীয়া স্কিমত, অৰুণোদয় স্কিমত প্ৰমোদ বড়োয়ে আমি যিটো শুনি আছোঁ কোনোবা চাকৰিয়ালৰ ৱাইফ, কোনোবা 4 চকা থকা ফেমিলি এইবিলাকো অৰুণোদয় স্কিমৰ লিষ্টত আছে বুলি কৈছে। তো এনেকুৱা যদি হয় এইটো চৰকাৰে চাব, চৰকাৰে চালি জাৰি চাওক কোনোবা চাকৰিয়ালৰ ৱাইফে সেইটো অৰুণোদয় স্কিম পোৱাৰ যোগ্যতা আছে না নাই সেইটো চৰকাৰে জানে, সেইটো চৰকাৰে ঠিক কৰিব। মই ইয়াত একো নকওঁ। BPF দলে বিৰোধী দল হিচাপে কিবা আন্দোলনৰ কথা অহা নাই এতিয়া। আমি প্ৰমোদ বড়োই যিবিলাক ভুল কাম কৰি আছে সেইটো আমি দল হিচাপে ৰাইজৰ মাজত লৈ গৈ আছোঁ। বুদ্ধিজীৱীৰ লগত আমি ইণ্টাৰেকশ্যন কৰিম, গাঁও কৰ্তনৰ কথা লৈ, এই ইভেকশ্যনৰ কথা লৈ আমি সেইটো যিহেতু ছাপৰ্ট নকৰে সেইবিলাক আমি BPF দল হিচাপে ছাপৰ্ট কৰা নাই। আমাৰ ইণ্টেলেকচুৱেলসকলে কি কয়, আমাৰ ছাত্ৰ সমাজে কি কয়, আমাৰ গাঁওবুঢ়া সমাজে ছ'চিয়েল কৰ্মীসকলে কি কয় এইবিলাক আমি মত বিনিময় কৰিম। কথা সেইটোৱেই।